পুৰা আমনি লাগি গৈছে টোপনি লাগি গৈছে একদম পুৰা ইমান দেৰি হ'ল দিয়াই নাই এতিয়া আমি বাই বাই দিওঁ আৰু যাৰা ফটো উঠিম তাকে বাই বাই দিলো হেল্ল' গাইজ আৰু আজি কাপোৰ কানি পিন্ধি ৰেডি আৰু আজি ফুৰিব যাম এখেত লগত আছে ক'ত যাবা কোৱা ক'ত নিবা অলপ এনেই ফুৰি আহোঁ চাওঁ এতিয়া লকডাউন চব জেগাটো বন্ধই ক'ত ক'ত যাব পাৰোঁ চাই লওঁ আৰু মোক দেখাই দিছে হাইৱে ফালৰ পৰা কি ইমান কি পিন্ধি গৈছে মোক দেখাই দিয়া আজি চব তাই বগা বগা গোটেই বগা মোৰ আজি ড্ৰেছটো কেনেকুৱা লাগিছে ক'ব মানে একদম পুৰা বগা বগা পিন্ধিছোঁ কিন্তু সেইদিনা অনা কুৰ্তাটো নহয় দে এইটো বেলেগ বগা হয় চ' কেনেকুৱা লাগিছে জনাব আৰু এতিয়া আমি গৈ আছোঁ ক'ত যাওঁ দেখাম আপোনালোকেতো থাম্বনেইল চাই গম পাবই যে ক'ত যাওঁ কিন্তু তথাপিও আৰু আমি তাক যাই লওঁ তেতিয়াহ'লে ক'ত যাওঁ দেখাম আপোনালোকক চাই থাকিব ভিডিঅ'টো আৰু বৰ্তমান আমি আহি পাইছোঁ নাজিৰহঁতৰ চক মানে আমাৰ মাহঁতৰ চক আৰু এইফালে আমাৰ মাহঁতৰ ঘৰত যায় চকটো আৰু ইয়াতে আমাৰ লগত যাব বাবু সেইকাৰণে আমি ইয়াতে ৰখি আছোঁ আৰু বাবু আহি পাইছে কিন্তু বাবুক আৰু এটা কামতহে পঠাইছোঁ পেম্পাছ ল'ব পঠাইছোঁ সেই দোকানখনত তো সি আহি আছে পেম্পাছ লৈ কিনে এইটো দেখিছেনে একদম পূৰা বেগ চেগ খুচৰি মুচৰি অৱস্থা নাইকিয়া কৰি দিছে তো ৰ'দতে ৰখি আছোঁ সি আহি লওক আৰু এইটো আহি গ'ল টিকনি টিকনি কথা যাওঁ কি আনলি পেম্পাছ আনলি নাই তই তো ডিলিট কৰ দে কি ডিলিট কৰে আই গল পেম্পাছ আৰু এইফালে আছে পানী খাই অলপমান পানী খাই লওক আৰু মই একদম পুৰা লিপষ্টিক লগাই লৈছোঁ দে আজি একদম ফুৰিব যাম কাৰণে লিপষ্টিক লগাই লৈছোঁ একদম আৰু এই পানীখন খুৱাই দিওঁ আহি আছে দে মামাকৰ ফালে চাইছে একদম পুৰা ধুনীয়া একদম পুৰা বতাহ দি আছে দেই এই পানী খাই লওক তাৰপিছত পেম্পাছটো পিন্ধি নহ'লে আকৌ মোৰ একদম পুৰা যি কাপোৰ পিন্ধি আছে একদম মুটি মুটি কিনে একদম পুৰা অৱস্থা নাইকিয়া কৰি দিব কাপোৰে পিন্ধি না ধুনু কৈ দে তাইক আৰু মই ইমান বিচাৰি থকা নাই আৰু ঘৰত যিটো ওচৰতে বিচাৰিতে পিন্ধাই লৈছোঁ আৰু বেগতটো ধুনীয়াৰ একদম পুৰা তাইৰে বস্তু সোপা একদম পুৰা মেলি লৈছোঁ আৰু পুৰা এটা এটা কৰি ওলাই দি আছোঁ কৈছে আগৰ ভিডিঅ'বিলাক বাচ্ছাৰে মানে বস্তুবিলাক লৈ লৈ যাওঁতে যায় তো খাই লওঁ পানী জল্দি জল্দি আৰু আমি আধা দূৰ পাইছোঁ আৰু বাবু আহিল তো আমি এতিয়া বৰ্তমান পাইছোঁ ৰজাৰ দুৱাৰ তো ৰজাৰ দুৱাৰ পাই আছোঁ গৈ আছোঁ চাই থাকক ক'ত যাওঁ আমি এতিয়া গৈহে আছোঁ ক'ত যাওঁ আমিও নাজানো ন ক'ত যাওঁ গমে বনাই দিয়ক য'তে খালী আছে ত'তে যাম আৰু মানে য'ত খোলা আছে খালী নহয় চৰি খোলা আমি মানে খাবলৈ যাওঁ আজি আমি দিনত কিবা খাদ্য খাব যাম বাহিৰত দিনৰ লাঞ্চ বাহিৰত আৰু মই কৈছোঁ এইকেইটা ইহঁতে কিবা ক'ব বোলে আজি ইহঁতে ল হাই গাইজ আৰু মই আজি আপোনালোকক কৈ আছিলোঁ মই কৈটো ষ্টাৰ্ট কৰিলোঁ ইহঁতকেইটাইতো লাজ কৰি একেটাইতো কথা নকয় নহ'লে মই কৈ আছোঁ যে আমি যে ফুৰিব যাম বুলি আপোনালোকক কৈ আছিলোঁ তো ফুৰিব যোৱাটো একচুৱেলি কেদাৰনাথ বা ক'ৰবাত যাম বুলি ভাবিছোঁ কিন্তু এই লগততো অকণমান যোৱাটো দিগদাৰ হয় যদি পাৰোঁ বাৰু চাওঁ কি কৰোঁ আৰু যদি নোৱাৰোঁ ইহঁত দুটা আপোনালোকক দেখাব কেদাৰনাথ আমি যাই আছোঁ ইয়াৰ কথা মই নাজানো কিন্তু তানভীৰ পাপা কিন্তু যাব চাই লওঁ কি হয় ক'ত পাৰোঁ চাওঁ টাৰ্গেট লৈ আছোঁ দিল্লী নহয়তো মুম্বাই নহয়তো কেদাৰনাথ এতিয়া ফাইনেল হোৱা নাই যিহেতু ক'ভিডৰ টাইম আৰু তাতে কিছুমান জেগাত ডাবল ড'জ বিচাৰে আৰু এইটো RT-PCR টেষ্ট বিচাৰে বহুত কিছুমান মানে টাৰ্ম এণ্ড কণ্ডিশ্যন আছেতো চব চাই লৈ আৰু বাজেটৰো কথা আছে সেই হিচাপে ডিচিজন এটা লৈ কেনে যাম আৰু চাওঁ এতিয়া কি কৰোঁ অকলে যাবতো নোৱাৰি আৰু আমি ফেমিলি গ'লেও এতিয়া তানভি আছে লগত ঠাণ্ডা প্লেচত বেছি যোৱাটো মানে অলপ দিগদাৰ হ'ব তানভিৰ কাৰণে তেওঁ চাওঁ এতিয়া কি কৰোঁ তাই নগ'লেও মুঠতে আমি যাম আৰু আপোনালোকক দেখাম জেগা আৰু মই এটা কথা কৈ দিওঁ মাজতে এটা কথা কৈ দিওঁ এইবিলাকত যোৱা পইচাৰ খৰচ একো নাই ইফালে এটা আছে দি দিম এটা দি দিম পইচাৰ কাৰণে টেনশ্যন ল'ব নালাগে আমাৰ আমি এইটো যাবৰ কাৰণে ব্যৱস্থা কৰি আছোঁ মোৰ সোঁ চাইডৰটো যোনটো ফ্ৰণ্টৰ এইটো সোঁ চাইডৰ ৰাইট হেণ্ড চাইডৰটো দি দিম মই কিমান পাওঁ এইটো বিচাৰি আছোঁ মানুহ ধেমালি কৰি আছে যাম যাব লাগিব দেই আমি মানে প্লেনিং এটা কৰি আছো এতিয়া কেতিয়া পাৰো চাও যদি মানে ডেট চেট ফিক্স কৰিলে আপোনালোকে ভিডিঅ' চাই থাকে দেখা পাবই গম পাবই এতিয়াতো ভিডিঅ'ত যিহেতু আমি বেছিকে নোলাও তাইহে ওলাই থাকে ন দেখেই আৰু কেইদিনমান পিছত হয়তো লাহে লাহে মোকো দেখা পাব পাৰে এইটো মানে ভিডিঅ' চাই থাকিলে গম পাব আৰু স্পেচিয়েল আহি আছে কিবা টাৰ্ণিং পইণ্ট নতুন টাৰ্ণিং পইণ্ট আহি আছে এতিয়া আৰু বহুত মানুহ দেখা পাব এতিয়া হয়নে চাই লওক ভিডিঅ'বোৰ সদায় স্কিপ নকৰাকে সম্পূৰ্ণকে চাব তেতিয়াহে বুজি পাব ন আধা আধাকে কাটি চালে মানে ভিডিঅ'টো ভালো নালাগে আৰু ভিডিঅ'টো মানে বনায়ো
মানে কি অলপ এনেই বনোৱা যেন লাগে আৰু আমি চাওঁ ন ভিডিঅ' ইমান অডিয়েন্স এটেনশ্যন ইমান বেয়া হৈ যায় ঠিক তেনেকুৱা ভিডিঅ'বোৰ স্কিপ নকৰাকৈ অলপ ভালকৈ চাব আৰু মই তাতে খেলা বস্তু লগত লৈছো দে আজি একদম পুৰা লৈকে কৈছো যে তাকে পুৰা কালাৰিং বস্তু দিছো দেখি লৈ থাকো এইটো আৰু আমি আহি গলো এতিয়া দেখাওঁ আপোনালোকক দৌল গোবিন্দ টেম্পল এইটো হৈছে আমাৰ ইয়াৰে দৌল গোবিন্দ টেম্পল এদিন এইটো ভিডিঅ' মানে এইটো মন্দিৰক লৈও এটা ভাল ভিডিঅ' বনাম আমি পাই গলো অভয়পুৰৰ কলেজ চক আৰু কলেজ চকতে আমি ভৰাই ল'ম অলপমান তেল তো এইটো যে তেল ডিপু আৰু অলপমান তেল ভৰাই ল'ম আৰু মই তেলৰ দাম কিমান বাঢ়িছে আপোনালোকক দেখাই আছোঁ ৰ'ব ইমান বেছি তেলৰ দাম বাঢ়িছে তো তেলৰ দাম হৈছে 97.64 rupees মই চুলি বান্ধি আহিলোঁ ওপৰত একদম পুৰা এনেকুৱা বতাহ ভাবি গৈছোঁ একদম চুলি তুলি নাইকিয়া হৈ যাব ফাটি মেলি নাইকিয়া হৈ যাব তো সেইকাৰণে বান্ধি আহিলোঁ ওপৰত উঠি গ'ল চুলি আৰু এবাৰ ভাবি আছোঁ মই দুৰ্গা পূজাটো আহি আছে তো দুৰ্গা পূজাৰ আগে আগে চুলিখিনিটো ফাটি নাইকিয়া হৈ আছে তো অলপমান চুলিখিনি কাটোঁ আৰু লগতে থ্ৰেডিং মই কমচে কম 2 বছৰৰ বেছি হ'ল চাগে থ্ৰেডিং নকৰাটো ভাবিছোঁ থ্ৰেডিঙো কৰিম আৰু চুলিও কাটিম চাগে মোৰ থ্ৰেডিং হা কাটাকেতো ভাবি আছোঁ ক'ত কাটো পাৰ্লাৰ নহয় পাৰ্লাৰ কাটোতে মোকো একেলগে যাম মই এটা ভিডিঅ' আমাৰ টিকনি বান্ধাটো বোলে চুলি কাটে তানবীৰ মামাকে আমি পাই গ'লো এতিয়া কি পালো আমি তো পাম আৰু আমি পাম আহোঁতে এইফালে আমাৰ তানবী গাড়ীত একদম শুই গ'ল আৰু বৰ্তমান আমি আহি পাইছোঁ দেই ৰ'বা গাড়ী আমাৰ ইংলেণ্ড ধাবা লৈ গ'লোঁ আমি ইংলেণ্ড ধাবা পাই গ'লোঁ আৰু এতিয়া সোমালোঁ তো মই দেখাই আছোঁ আপোনালোকক আন্ধাৰ গোটেই ক'ত আহিছা ফাইনেলি আমি আহি পালোঁ এতিয়া ধাবালৈ এইটো ইংলেণ্ড নে কি বুলি ধাবা বুলি কয় আৰু ইংলেণ্ড ধাবা ইংলেণ্ড ধাবা ইয়াতে অলপ ভাল লাগে আৰু খাই সেইকাৰণে ইয়াতে আহোঁ খাদ্য অৰ্ডাৰ দিছোঁ আৰু আহি আছে অলপমান টাইম লাগিব আমি কি অৰ্ডাৰ দিলোঁ আমি দিলোঁ চিকেন বাটাৰ মছলা আৰু জিৰা ৰাইচ আৰু চিকেন তন্দুৰী দিলোঁ আৰু কাৰী এটা দিলোঁ আৰু এইফালে আমাৰ তনবী আমাৰ টোপনি আমাক খাবৰ কাৰণে দিয়া নাই বৰ্তমান আছে ৰখি এইজনী শুই গ'ল আৰু এতিয়া আমি খাওঁ আৰু আমাৰ আৱাজটো আহিয়ে পোৱা নাই মোৰ আৱাজটো শুনি পাইছে তোমাৰ তুমি মোবাইলটো মোক যেনেকৈ দিছা মোবাইলটো মই এনেকৈ চাব লগা হৈছে আৰু এইখন হৈছে ৰেষ্টুৰেণ্ট আমি ইয়াতে বহিলোঁ তাতে এবাৰো ভিতৰত মানে এক্সট্ৰা এইবোৰ আৰু খাব পাৰি কিন্তু আমি কেইটা আহিছিলোঁ তাতে যোৱা নাই ইয়াতে আমি খাই লওঁ আৰু তানবী নাথাকোঁতে আমি এবাৰ আহিছোঁ আৰু আগতেতো আমি বেলতলাত আছিলোঁ তো বেলতলাত থাকোঁতে আমি ইয়াতে বহুত আহিছোঁ তো আজিও আহিলোঁ তো এতিয়াৰ খাদ্যবোৰ কেনেকুৱা কৈ আছোঁ জনাইছোঁ খাদ্যখিনি আহি লওক আগতে নেকি আৰু আমাৰ ছোৱালীজনী তানবীজনী উঠি গ'ল খোৱাৰ পৰা কিন্তু আমাৰ খানাই আহিব নাই তেনেকৈ তানবী উঠি গ'ল খানাই আহিব তানবী উঠি গ'ল ক'ত আহিছা ক'ত আহিছা কৈ দিয়াচোন ক'ত আহিছা আমি আজি পুপু আহি গৈছোঁ কোৱাচোন আমি আজি পুপু আহি গৈছোঁ পুপু আহি গৈছোঁ ন পুপু আহি গৈছোঁ তই চাইবোৰ চাইছে কেনেকুৱা ক'ত কি য়েল্ল' কালাৰৰ ঘৰবোৰ আছে যেনেকৈ চাই আছে তাই গাইজ
গাইছ এটা কথা কওঁ মোৰ ৰখি ৰখি একদম পুৰা আমনি লাগি গৈছে টোপনিয়ে লাগি গৈছে একদম পুৰা ইমান দেৰি হ'ল দিয়াই নাই ভোকত থাকিব পৰা নাই মোৰ একদম পুৰা পেটে একদম পুৰা चूहा दौड़ रहा है पेट में इतना देर तक अभी तक नहीं आया ऑर्डर इतना लोग थे यहाँ पर इमान बेसी मानु माने गोटे एकदम रूमबोर जैसे याते सब भर्ती लगी আছে সেইকাৰণে আমাক দিওতে দিওতে ইমান টাইম লাগি আছে টাইম পাছে কৰি আছে নে কি কৰতে আৰু অলপমান টাইম লাগিব আৰু সাকে বহুত দেৰি হ'ল পাই পোৱাই নাই আধা ঘণ্টাৰ বেছি হ'ল फाइनली आहि गल याक आपलोके यार दी दिले प्लेट सब रेडी हो गल और एटा कथा मैं आज गम पाई मोबाइल डबल मुड आछे तो प्लेट से दिया गई इफाले आहि गई एक पिस मैं हेरी बुली भाविছিলোঁ तियह बुली भाविছিলোঁ तियह आछे ना इधर नाई निम्बू निम्बू है तो फाइनली आमार खाद्य हो गल ये चिकेन कारि ये चिकेन बाटार मसाला इफाले स्टीम राइस और तंदूरी रुटी तो এতিয়া ফুকত থাকো মানে এটা খাম প্ৰথমতে তো ভাত কেটামান খাই লো তাৰপিছত আমি ৰুটি খাম আৰু এইফালে এইজনী কোন মানিকা টুকুৰা অকমান ৰুটি দি দিছো তাই একদম পুৰা কেনেকৈ খাইছে তো খাও জলদি জলদি ফাৰ্ষ্ট টাইম ৰুটি খাই দিছো ভাত খাও ভাত কেটা বাঢ়ি দি মানে একদম ফুকত থাকো মানে এইটো খাই লওঁ বাঢ়ি দিয়া কিন্তু चिकन जो टेस्टी लगता है चिकन लगता है तो खाना मुझे भी बोल पड़ी था मैं तो ये को टेस्ट को कम मैं भात पत्र चली तो खाई लो और खाई लो कि ना अपना लोग बोले सो तो खाई लो दे बाय बाय एकदम पूरा चली फुलात लै লৈছো আৰু এই দুটা ঐ ততে তাতে কি আছে ৰদৰ কাৰণে এটা হিগি পাই গৈছে আৰু আমাৰ জনবি খোৱা বস্তু একো খাবলৈ নাপায় বেছিজনী একদম পুৰা তাইৰ পানীৰ বটল খাবলৈ চলি গৈছে আৰু আমাৰ খোৱা হৈ গ'ল এতিয়া আৰু ঘৰ মহনে ক'ত যাবা আৰু খোৱা নাযা আৰু এতিয়া সিধা ঘৰ মহলে আৰু কেটামানে ৰখি আছে যাতে লগ কৰিব দিছে ঘৰত যাওতে মই আপোনালোকক মোৰ আমাৰ স্কুলৰ পৰা একদম পুৰা কলেজ লাইফলৈ কলেজ লাইফল মানে কি একেবাৰে ইতিয়ালৈ আৰু যেটো মানে আমাৰ ফ্ৰেণ্ডশিপ হয় গোটেইকেইটা লগৰ কেইটা মোৰ তো গোটেইকেইটা লগৰ কেইটা এটা ঠাইত লগ হৈ আছে তো সিহঁতকো যাওঁতে লগ কৰি যাম সিহঁতে আজি বহুত দিনৰ পৰা ফুৰিব আছে মই বিয়া হোৱা মানে কি কলেজ যেতিয়াৰ পৰা শেষ হৈছে তেতিয়াৰ পৰা এনেকৈ ইমান ক'তো ফুৰিব যোৱা হয় নাই কিন্তু আজি সিহঁতে বহুত দিনৰ মূৰত ফুৰিব ওলাই আহিছে এজনীৰ ঘৰতে গোটেইকেইটা জমা হৈ আছে আৰু তো মোকো মাতিছে আৰু মই এতিয়া যাই কিনে সোমাম আৰু আপোনালোকক চিনাকি কৰি দিম মোৰ লগৰবোৰক তো আপোনালোকে দেখিব সিহঁতকো তেতিয়াহ'লে যাওঁতে দেখাম আৰু আপোনালোকক চাই থাকিব আৰু এইফালে আমাৰ দান্দিয়ে এই সাপৰ পেলাই দিলে একদম পুৰা ধুব লাগিব উঠিব ৰ'দ কেনেকুৱা গৰম আৰু ধাবাখন আমি বিদায় দিওঁ আৰু গোটেইখিনি ঠিকে লাগিছে খাই কিন্তু হেৰিটো চিকেন কাৰীটো ইমান টেষ্টি নহয় ভাল লাগে সেইটো ইমান খাই কিনে তো উঠো আৰু গাড়ীত ৰিটাৰ্ণিঙৰ টাইমত আমাৰ 10 উইকছ আহোঁতেতো শুয়ে আহিল এতিয়া একদম পুৰা খেলি যাব আৰু মোৰ মুখৰ লিপষ্টিক একেবাৰে নাইকিয়া তো এতিয়া গৈ থাকোঁতে বেলেগ একো ৰাস্তা আছে নেদেখা আহোঁতেতো ৰাস্তাবোৰ দেখাই আহিলোৱে তো এতিয়া ডাইৰেক্ট মোৰ ফ্ৰেণ্ডৰ ঘৰত লগ পাওঁ আপোনালোকক তেতিয়াহ'লে চাই থাকিব ভিডিঅ'টো মোৰ ফ্ৰেণ্ডবোৰ চাবৰ কাৰণে আপোনালোকে ৰেডি হৈ থাকক আৰু সিহঁতেও ৰখি আছে নহ'লে গুচি যাব মোৰ কাৰণে ৰখি আছে তেতিয়াৰ পৰা দেৰি হৈ গৈছে তো চাই আৰু এয়া ফাইনেলি আমি আহি পালোঁ লগৰজনীৰ ঘৰত কোন আছে মই দেখাই আছোঁ আপোনালোকক আমাৰ লগৰকেইটাৰ লগত আহি পোৱাৰ লগে এইটো চবৰে ফুলা বাগৰি আছে আৰু মই এতিয়া চিনাকি কৰি দিম আমাৰ সৰু লগকেইটা আন্ধাৰ হৈছে ইফালে আন্ধাৰ হৈছে এটা জান এইফালে আহিলে মই দেখাই দিওঁ এইটো হৈছে জানুৱাৰী 2021 এইটো হৈছে শিল্পা চিত্ৰী আৰু হকি এইটো হৈছে হকি আমাৰ তাতে গোটেইকেইটা আময় আৰু এইটো যে পাপৰি তো এইকেইটা হৈছে মোৰ লগ
আৰু আছে বাকি এটা আহা নাই ন কোন আহা নাই জ্যোতিকা আৰু দিগ্বিজয় আহা নাই দিগ্বিজয় কি আহিল আৰু আমাৰ টিকলু এটা সবৰে আমি সব আময় হন আমাৰ তনভিজ ব্লগ চেনেলটো আপোনালোকে সবে ভিডিঅ'বোৰ চাব লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো যিয়ে নতুনকৈ চাইছে সবে সাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু আজি আমাৰ জয়শ্ৰী চেনেলত কি আহি গৈছে এডভাৰটাইজ আহি গৈছে কি ফুটি আমাৰ আজি জয়শ্ৰী ন সবে চাব দে জয়শ্ৰী ভিডিঅ'বিলাক সবে চাব মানে আৰু তানভিয়ে সবতকে বেছি মুখ ভাল পাইছে সেইকাৰণে মোৰ লগত নাই আমি সম্পূৰ্ণ ঘৰতে আছো বৰ্তমান আমি এটা হৈ আছো বহুত দিনৰ মূৰত বহুত দীঘলীয়া লকডাউনৰ পাছত আমি লকডাউন মানে বহুত দিন আছে ন চাবু ভাল পাইছে সুজমনি এবাৰ এতিয়া বেলেগ একো চাব নালাগে এইটো এটা চাৰি গল এটাৰ পিছত এটা খোলা আজি পুৰা তাৰ গা বিষাই যাব আৰু এইফালে তানবীৰ লগত চবেই খেলি আছে একদম পুৰা এটাৰ পিছত একদম পুৰা আৰু তাইও ইমান বেছি ভাল পাইছে একে চবৰে লগত যেন একদম পুৰা চিনিয়ে পায় কিন্তু আজিহে ফাৰ্ষ্ট সিহঁতক লগ পাইছে দেই তাই পুৰা আনন্দত থাকিব পৰা নাই আৰু এইকেইটা আমি ভিতৰত আৰু ইহঁত দুটা একদম পুৰা ইয়াতে অকলে বহি আছে কিবা কৈ সুধি আছে শুনাই নাই চাহ খাবা নেকি সুধা চাহ দিলে খাব ন আৰু এইখিনি চাকচোন এইখিনিত আৰু মই কি কওঁ আৰু আপোনালোকে দেখাই পাই যে কি চলি আছে এইবিলাক মানে পুৰা আমৈয়াক আৰু এইটো কি কয় নিজৰ ছোৱালী নিচিনাই তো ইয়াতে খেলি আছে আমি বাই বাই দিওঁ আৰু ফটো উঠিম তাকে বাই বাই দি ল তাৰপিছত ফটো উঠিলা চবে বাই বাই দিয়ে আকৌ এইবাৰ ইহঁতে আমাৰ ঘৰত যাব তাৰপিছত আমি ব্লগ বনাম ক'ৰবাত ফুৰিব যাম আমি থাকিম বুলি কোৱা তুমি যোৱা টাটা বুলি কোৱা মাক টাটা তো এতিয়া আমি দুখনৰ ফটো উঠো আৰু ঘৰত যাওঁ আৰু বাই বাই দিওঁ আৰু এইটো হৈ যাব পাপৰিহঁতৰ ঘৰটো তো গাইজ এতিয়া বহুত বেছি ভিডিঅ' দীঘল হৈ গ'ল চব দেখালো আমাৰ লগৰকেইটা আপোনালোকে দেখিলে মোৰ যিকেইটা সৰুকালৰ ফ্ৰেণ্ড সৰুৰ পৰা একেলগে থকা আৰু এতিয়া আৰু ভিডিঅ'টো শেষ কৰি দিওঁ এতিয়া ঘৰতে যাই আছো ঘৰত আৰু কি দেখাম তো ইয়াতে ভিডিঅ'টো শেষ কৰি দিওঁ এতিয়া যাই থাকোঁতে ঘৰত যাই আকৌ কাপোৰ কানি খুলোতে মেলোতে কাম চাম কৰোঁতে ভিডিঅ' শেষ কৰিব ৰখিয়ে যাব সেইকাৰণে ইয়াতে শেষ কৰি দিওঁ যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ধুনীয়া কমেণ্ট কৰিব আৰু লগতে যিসকলে ছাবস্ক্ৰাইব কৰা নাই মোৰ চেনেলটো তেওঁলোকে জলদি যাওক আৰু লগে ছাবস্ক্ৰাইব কৰি লওক তেতিয়াহ'লে বাই বাই আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ যিমান পাৰোঁ ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰি আছোঁ আৰু আপোনালোকে মোক ছাপোৰ্ট কৰি যাব এনেকৈ তেতিয়াহ'লে বাই